সাবস্ক্রাইব কৰক টেকনিক্যাল বিট চেনেলটো আৰু বেল আইকনটো দবাওক লেটেষ্ট টেকনলজি ভিডিঅ' অসমীয়াত সকলোতকৈ আগত পাবলৈ। আপোনালোকে যদি টিভিত কিবা প্ৰগ্ৰেম চাই যেনেকৈ চিনেমা হওক বা চিৰিয়েল হওক বা যিকোনো খেলা হওক, তেতিয়াহ'লে আপোনালোকে মাজে মাজে নিশ্চয় টিভি স্ক্ৰীণত এটা নম্বৰ দেখা পায়। এই নম্বৰটোৰ অৰ্থ কি, এই নম্বৰটো কিয় আহে? গতিকে আজি মোৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মই আজি আপোনালোকক ক'ম এই নম্বৰটো দি আপোনালোকৰ ঘৰৰ এড্ৰেছ পৰ্যন্ত ওলাব পাৰি। এই নম্বৰটোৰ অৰ্থ কি? তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যেতিয়া টিভিত ক্ৰিকেট বা ফুটবল বা যিকোনো চিৰিয়েল এখন চাই থাকিব, তেতিয়া এটা নম্বৰ আপোনালোকে কেতিয়াবা মাজে মাজে দেখা পাব। এই নম্বৰটো বাৰু কিয় আহে? আপুনি এটা কথা মন কৰিব, আপোনাৰ কাষত যদি বেলেগ এটা টিভি আছে আৰু বেলেগ এটা ছেটআপ বক্স আছে, আপুনি যদি সেইটো টিভিটোৰ নম্বৰটো চাই নম্বৰটো যদি সেইটো টিভিটো আহে, তেতিয়াহ'লে আপোনালোকে দেখা পাব সেইটো টিভিৰ নম্বৰটো এইটো টিভিৰ নম্বৰৰ লগত নিমিলে। এইটো হৈছে এই নম্বৰটো এটা ছেটআপ বক্সৰ কাৰণে এটা ইউনিক নাম্বাৰহে জেনেৰেট হয়। মানে এটা ছেটআপ বক্সত মানে প্ৰতিটো ছেটআপ বক্সত বেলেগ বেলেগ নাম্বাৰ। এতিয়া সেই নম্বৰটো কিয় আহে বাৰু? সেই নম্বৰটো কিয় আহে মই আজি আপোনালোকক কৈ আছোঁ। এই নম্বৰটো আহে আপোনাৰ টিভিত যিটো লাইভ ব্ৰডকাষ্ট চলি আছে, লাইভ যিটো চেনেল চলি আছে, সেই চেনেলটোৰ ছিকিউৰিটিৰ কাৰণে, সুৰক্ষাৰ কাৰণে এই নম্বৰটো আহে। আপুনি নিশ্চয় ইউটিউবত বা ফেচবুকত এনেকুৱা ধৰণৰ ভিডিঅ' দেখা পাব, য'ত মানে টিভিৰ পৰা ৰেকৰ্ডিং কৰি পেলাই ভিডিঅ'টো আপলোড দিয়া হয় ইউটিউবত বা ফেচবুকত বা বেলেগতো আপোনালোকে দেখা পাব পাৰে এনেকুৱা ভিডিঅ'। কিন্তু এইটো লিগেল নহয়, এইটো ইলিগেল হয়। আৰু এই নম্বৰটো দিয়া হয় যাতে আপুনি যদি ৰেকৰ্ডিং কৰে টিভিৰ পৰা, তেতিয়াহ'লে আপোনাৰ মোবাইলৰ স্ক্ৰীণত বা আপোনাৰ কেমেৰাৰ স্ক্ৰীণত এই নম্বৰটো উঠি যায়। এই নম্বৰটো যদি আপোনালোকৰ মোবাইল বা কেমেৰাৰ স্ক্ৰীণত উঠি যায়, তেতিয়াহ'লে এই ব্ৰডকাষ্টাৰৰ মালিকে বা টিভিৰ য'ৰ পৰা আমাৰ এই চেনেলটো ব্ৰডকাষ্ট হয়, তাৰে মালিকে আপোনাৰ এই নম্বৰটোৰ দ্বাৰাই আপোনাৰ ছেটঅপ বক্সৰ এড্ৰেছ পৰ্যন্ত ওলাব পাৰে। আৰু আপোনাক আৰু তাৰমানে লাইভ ব্ৰডকাষ্ট চেনেলটোৰ যিটো মালিকে যদি বিচাৰে আপোনাৰ ওপৰত কেছ দিব পাৰে, আপোনাক মানে আপোনাৰ ছেটঅপ বক্সটো বন্ধ কৰি দিব পাৰে। আপোনালোকে যদি কেইবাবছৰ আগতে কেবুল চাইছিল, তেতিয়াহ'লে আপোনালোকে এটা কথা নিশ্চয় মন কৰিছে, কেবুলৰ তাঁৰ কাটি পেলাই এই কেবুলৰ কানেকশ্যনটো চুৰ কৰা হয়। তেতিয়া কি হয়, আপোনাৰ তাতে যিটো নম্বৰ আহে আৰু আপোনাৰ পৰা মানে চুৰ কৰি যোনে আপোনাৰ পৰা লৈ যায় আৰু তেখেতৰ টিভিটো সেইটো নম্বৰে আহে। তেতিয়া গম পোৱা নাযায় কোনটো কাৰ এড্ৰেছ, মানে কোনে ক'ত চলাই আছে। সেইকাৰণে আজিকালি ভাৰত চৰকাৰে চবৰে কাৰণে বেলেগ বেলেগ ছেটআপ বক্স দি দিছে, যাতে কোনো এই ইলিগেল কামবোৰ কৰিব নোৱাৰে। বন্ধুসকল, আপোনালোকে কওকচোন কেনেকুৱা টপিকত ভিডিঅ' বনালে আপোনালোকে চাই বেছি ভাল পাব? টেকনিকেল ক'ব, টেকনিকেলৰ বাহিৰত নক'ব। মই সেনেকুৱা ভিডিঅ' বনাব চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে, তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব, কাৰণ মই আপোনালোকৰ কাৰণে সদায় নতুন টেকনিকেল ভিডিঅ'জ লৈ আহি থাকিম। আজিকালি ইমানেই, ধন্যবাদ। জয় আই অসম।